নমস্কাৰ দৰ্শকসকল, ইটোৰ পিছত সিটো বেয়া খবৰেৰে অৱশেষত বিশ্ববাসীৰ পৰা বিদায় মাগিলে 2024 আৰু তাৰে পৰিপ্ৰেক্ষিতত ভাৰতে ভৰি দিলে ধাৰৰ বোজা মূৰত লৈ 2025 বৰ্ষত। অৱশ্যে আগষ্ট মাহৰ পৰা গৃহ ঋণ নাবাঢ়িলেও কিন্তু গৃহ ঋণ পৰিশোধ নকৰাৰ প্ৰৱণতাও বহু পৰিমাণে বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে ঋণৰ পৰিমাণ 2024 চনত যেনেকৈ বৃদ্ধি পাইছিল ঠিক তেনেদৰে ঋণ পৰিশোধ নকৰাৰ প্ৰৱণতাও কিন্তু বৃদ্ধি পাইছিল। 2024 বৰ্ষৰ শেষৰ ফালে ৰিজাৰ্ভ বেংকে সদৰি কৰিলে ভাৰতৰ পৰিয়ালসমূহৰ ঋণ লোৱাৰ মানসিকতা বহু পৰিমাণে বৃদ্ধি পাইছে বৰ্তমান সময়ত। কিন্তু আমি যদি চালি জাৰি চাওঁ তেন্তে কেৱল ভাৰতবাসীয়েই নহয়, ভাৰত চৰকাৰো ঠিক তেনেদৰেই নিমজ্জিত হৈছে ঋণ লোৱাত। 2024 বৰ্ষৰ শেষলৈকে ভাৰতীয় বৈদেশিক ঋণৰ পৰিমাণে সৰ্বকালৰ ৰেকৰ্ড ইতিমধ্যে গঢ়ি তুলিছে। লগতে টকাৰ মূল্য ডলাৰৰ বিনিময়ত হৈছেগৈ সৰ্বনিম্ন। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত সকলোতকৈ উদ্বেগজনক তথ্যটো হ'ল সাধাৰণ যি ঋণ গ্ৰহণ কৰিছে সেয়া পৰিশোধ কৰিব নোৱাৰা পৰিমাণৰ। যোৱা আগষ্ট মাহত ৰিজাৰ্ভ বেংকে প্ৰতিটো বেংককে সতৰ্ক কৰি দিছিল ঋণ দিয়াৰ ক্ষেত্ৰত সংযত আৰু সতৰ্ক হ'বলৈ। মানুহে অধিক ঋণ লৈ ভোগ্যপণ্য ক্ৰয়, ঘৰ ক্ৰয় বা পাৰ্চনেল লোন, এই তিনিটা ছেক্টৰৰ লোন সৰ্বাধিক মানুহে প্ৰায়ে গ্ৰহণ কৰে। ইয়াৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণে লয় পাৰ্চনেল লোন। গৃহ ঋণ বৃদ্ধি পালেও বৃদ্ধিৰ হাৰ বহু পৰিমাণে বৰ্তমান সময়ত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। 10 লাখ টকাতকৈ অধিক ঋণ লোৱাৰ যি হাৰ আছিল সেয়া হ্ৰাস পাইছে বৰ্তমান সময়ত। ইতিমধ্যে ক্ৰমান্বয়ে বৃদ্ধি পাইছে 1 লাখ টকাৰ ভিতৰত ঋণ লোৱাৰ প্ৰৱণতা। বৃহৎ লোনৰ বোজা এতিয়াও প্ৰায় ল'বলৈ অস্বীকাৰ কৰে গ্ৰাহকে। আৰু যিসকলে বহু পৰিমাণৰ লোন লৈছে সেইসকলৰ অৱস্থাও অতিকৈ সংকটজনক, কাৰণ তেওঁলোকে ঋণ পৰিশোধত অপাৰগতা প্ৰকাশ কৰিছে। প্ৰাক বাজেট বৈঠকত আলোচনা হৈছে যে মানুহৰ হাতলৈ টকা পঠিয়াব লাগে, পেট্ৰপণ্যৰ ওপৰত কেন্দ্ৰীয় শুল্ক হ্ৰাস কৰিব লাগে, 100 দিনৰ কামৰ মজুৰি বৃদ্ধি কৰিব লাগে। মানুহৰ হাতত টকা নাথাকিলে কেনেকৈ টনকিয়াল হ'ব অৰ্থনীতি? ইতিমধ্যে দেখা গৈছে যে 2024 চনত পাৰিবাৰিক লোন লোৱাৰ পৰিমাণ মুঠ GDPৰ 42%। বহু বছৰৰ পাছত দেশত বৃদ্ধি পাইছে মৰ্টগেজ লোন। মুঠতে এফালে সাধাৰণ মানুহে লোন লোৱা আৰু লোন লৈ ঘূৰাই দিব নোৱাৰাৰ নিৰাশাজনক অৱস্থা, আৰু আনফালে ভাৰত চৰকাৰৰ বৈদেশিক ঋণৰ বোজা। 2024 চনত ভাৰত চৰকাৰৰ বৈদেশিক ঋণৰ পৰিমাণ 71,118 কোটি ডলাৰ, যিটো 2023 চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত আছিল 63,710 কোটি ডলাৰ। 2024 চনৰ জুন মাহৰ তুলনাত ছেপ্টেম্বৰ মাহত ঋণ বৃদ্ধি পালে 2,900 কোটি ডলাৰলৈ। অৰ্থাৎ তৃতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত মোদী চৰকাৰে দেশৰ বৈদেশিক ঋণৰ পৰিমাণ বাঢ়ি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বছৰৰ আৰম্ভণিতে ভাৰত চৰকাৰ পোত গৈছে বৈদেশিক ঋণৰ বোজাত। বিগত বছৰৰ দৰে এই বছৰ কিমান পৰিমাণ হয়গৈ সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, ZD নিউজ।